আহি আছো এতিয়া ভেৰগাঁও আছে ভেৰগাঁৱত এখন হেৰি আছে কাজ এখন আছে কাজ খাব আহিছোঁ মই আৰু মোৰ লগত 2-3জন মান আহিছে দেখাম আৰু ধুনীয়াকৈ কাজখন খালোঁ ভাতকেইটা খাই ওলাই আহিছোঁ এতিয়া ওলাই আহি ফালে আৰু ঘৰলৈকে যাম আৰু যোৱা মুহূৰ্তত একবাৰ আৰু এটা ভিডিঅ' কৰিম ভিডিঅ' কৰি দেখাম আৰু তো চাই থাকক মোৰ ইউটিউব চেনেল সাগৰ টিপছ এটা ছোৱালীৰ কাৰণে কি কলপুলিৰ পৰা ল'ব লগা হৈছে আৰু নহয় কলৰিত থাকোঁতে নিনছিল এতিয়া যেনিবা ঘৰ হ'ল না নিজৰ এতিয়া লগা হ'ল বস্তুগিলা ঠিকে আছে মই ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ দে চিন্তা নাই একে কলগাছ চলগাছ লোৱা চব বহা ভিডিঅ' কৰিম আৰু দেখো তই কি বস্তু লৈছা এতিয়া কৈ দি ঘৰৰ পৰা এয়া কলগাছ লৈছে কলপুলি লৈছে তাতে বিধান কলপুলি নাই যে আমি এটা ফুৰিব আহিছোঁ এতিয়া ফুৰিব আহি বস্তুগিলা হেৰি কৰি আছোঁ আৰু কি বিচাৰিব গৈছি আৰু লাগে ফুলৰ পুলি চাবি ওপৰত আকৌ বৰলৰ বাঁহা থাকলি এইডাল ফুলৰ পুলি ময়ো ল'লোঁ এইডাল 12 মাহে ফুলে বোলে কি ল'লি এইয়া ফুলৰ পুলি মখা ল'লোঁ ধুনীয়াকৈ গছৰ পুলি মখা লৈছোঁ অঁ তৌ ল চাবি ওপৰত কাটা আছে শুনছা এই চাবি কাটা আছে ইডাল ইফালৰ পৰা আহি পেলাই এতে বাগৰি পৰি থাকে অঁ কোনডাল এইডাল হেৰি গাছ নহয় না চিজু গাছ বাথৌ হেৰি গাছ ফুলৰ পুলি লৈছে আজি বস্তু লোৱাৰ শেষ নাই আৰু এই সপা গতিকে এতিয়া চবে যাব ওলাইছোঁ আৰু ঘৰা ঘৰি দৌৰি আছোঁ চব মখা কি ল'ব আছা আৰু তই কি ল'ব আছা অঁ জোতা পাহৰছি বোলে অঁ পাকা ঘৰত আহিছে যে চব পাৰিছোঁ ফূৰ্তিতে অঁ এতিয়া আৰু তাৰমানে এতিয়া অলপ ঘৰ লগা হৈছেতো নিজৰ ঘৰটো গতিকে চব থোপৰাব ধৰছি আৰু দে ঠিকে আছে হাঁহি ধেমালি মাজতে চলিব লাগে নহয় না এনেকৈ ফূৰ্তি কৰি কিমান বস্তু লাগে কিন্তু থোপৰাৰ শেষ নাই কিমান থোপৰালি চিন্তা কৰিছোঁ বস্তুগিলা অঁ আৰু সিডাল কি হাতৰ সিটো 12 ফুল অঁ ধুনীয়া খিচমিচ 12 মাহতে ডেইলি 12 মাহে ফুলে ৰোৱাৰটো কোনো সেই নাই যেনেকৈ তেনেকৈ ৰুব পাৰি এতিয়া আমি চবে যাব ওলাইছোঁ আৰু ৰেডি হৈছোঁ আৰু এতিয়া অলপমান মাকৰ ঘৰৰ পৰা যাবতো অলপ বেয়া লাগছি হা কৰি লৈ আহিলে চব এতিয়া চব মখা উঠবো এই আৰু থুপৰাই মই লৈ যাম যি আছে চব থুপৰাইছোঁ এতিয়া আবু অলপ বেয়া লাগব আৰু না দে আকৌ আহিব দে নাই কেতিয়াবা আহিলে আহিম দে মাইনা বাই বাই দে থাক আমাৰ ইহঁতক একবাৰ জোৰ কৰি ইফালে বাই বাই দি টাটা বাই বাই আমি যাওঁ আৰু যাব ওলাইছোঁ হা টাটা ঠিক আছে